তো হেল্ল' গাইজ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ভ্লগলৈ। তো মই আজিও এটা ধুনীয়া ধামাকা অফাৰ লৈ আহিছোঁ আমাৰ ছয়গাঁৱত থকা মেটেল বাইকছ বাজাজ শ্ব'ৰুমৰ তৰফৰ পৰা। তো ধুনীয়াকৈ কি অফাৰ আছে সকলোখিনি বুজাই দিব আমাৰ ৰাখী মেমে। তো মই ৰাখী মেমৰ ওচৰলৈ গৈ আছোঁ এতিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাখী কলিতা। মই আপোনাৰ ছয়গাঁও মেটেল বাইকছ বাজাজৰ চেল্ফ এক্সিকিউটিভ হয়। পালচাৰ 25 ইয়াৰ চেলিব্ৰেশ্যনত ফেব্ৰুৱাৰী মাহৰ কিছুমান ধামাকা অফাৰ চলি আছিলে। এই অফাৰবিলাক মই আপোনাক জনাই আছোঁ। আমাৰ পালচাৰ 125 আৰু পালচাৰ 150 2000লৈকে কেছ ডিছকাউণ্ট আছিলে। আৰু আপোনাৰ যিবিলাক 200cc ওপৰৰ বাইকবিলাক আছে, ধৰক আপোনাৰ NS 200, NS 400, RS 200, আপোনাৰ N250 আৰু পালচাৰ 220 এটা ৰাইনক্স কোম্পানীৰ ৰাইডিং জেকেট এটা ফ্ৰী দি থকা হৈছিলে। তাত আপোনাৰ হেণ্ড গ্লভছ আৰু আপোনাৰ হেলমেট ফ্ৰী দি থকা হৈছিলে। পালচাৰ 150 আপুনি 6000লৈকে বেনিফিট পাব, য'ত আপোনাৰ 2000 কেছ ডিছকাউণ্ট আছিলে। 3000 আপোনাৰ যিটো প্ৰচেছিং ফিজ হয় সেইটো আপোনাৰ ফ্ৰী থাকিব। আকৌ আপোনাৰ তিনিটা যিটো আপোনাৰ ছাৰ্ভিচিং ফ্ৰী থাকে, তাৰ লগত আকৌ আপুনি 2টা ছাৰ্ভিচিং ফ্ৰী পাব। তো আপুনি ট'টেলত 5টা ছাৰ্ভিচিং ফ্ৰী পাব। এইখিনি আছিলে এইটো মাহৰ অফাৰ। ঢেৰ ষ্টক আছে, বাজাজৰ সকলোবোৰ গাড়ী এভেইলেবল পাই যাব ইয়াতে, কোনো টেনশ্যন নাই। চ' আজিয়েই ভিজিট কৰক ছয়গাঁৱত থকা মেটেল বাইকছ বাজাজ শ্ব'ৰুম। তেল ডিপুৰ একেবাৰে ওচৰতে হয়, অথবা মোক DM কৰিব পাৰে।